এই তা চিনি পাইছা না মোক অঁ কি কৈছো কোনো কণৰ নাতি হয়নে নহয় দাঁতি কৰিব আহিছো ৰাতি এইটো লৈ আইতা কেনে লাগছে কৈছো আইতা মই অহাৰ কাৰণে আজি ভাল লাগছে না অঁ কেনে লাগছে কৈছো ভাল লাগে অ আইতা আমি দিনে ৰাতি শ্বুটিং এটা কৰি আছো গম পাইছা আইতা এইটো মানে আইতা মানে স্মৃতিবিলাক জীয়াই ৰখাৰ কাৰণে বস্তুবিলাক কৰি আছো আইতাবিলাকতো হেৰাই গৈ আছে হয়নে নহয় সেইবিলাক বস্তুৱে আমি তাৰমানে এটা ভিডিঅ' কৰি ক্লিপ কৰি বস্তুবিলাক ৰাখি আছো চিনেমা কৰি আছা চিনেমা নহয় আইতা এইটো তাৰমানে আইতাৰ মৰম আৰু চব আৰু সৰুকালৰ কথাবিলাক সেইবিলাক স্মৃতি কৰি ৰাখি আছো গম পাইছা আইতাতো মোৰ বহুত মৰমৰ হয়নে নহয় সৰু কেইটামান এ বাপৰে বাপ নাতি বুলি মাতি এই নাতি কি কৰছা এনেকে ক হয়নে নহয় এতিয়া কথা খবৰ ল'ব আহিলোঁ আৰু ৰাতি এই নাতি কি কৰিছা আৰু সঁচাকৈ আইতাগৰাকী যে ইমান মৰমৰ কিনো ক'ম আচলতে ভাষাৰে হয়তো আপোনালোকক বুজাব নোৱাৰিম আৰু এই মৰম লগা আইতাগৰাকীৰ ওচৰত আজি বহু দিনৰ পিছত আমি আহিছোঁ তাৰপিছত আইতাক আমি আজি অহাৰ উদ্দেশ্য ক'লোঁ আইতাৰ হাতত ধৰি এয়া আইতাক মাতি লৈ গৈছোঁ জুহালৰ ওচৰলৈকে জুহাল আইতাৰ চোতালতে একেবাৰে ৰেডি এয়া আইতাই লাহে 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 খোজ দি মোৰ লগত জুহালৰ ওচৰলৈকে আইতা আজি আইতাৰ ওচৰত কিয় আহিছোঁ জানা নাজানো অঁ আমি আইতা বিচাৰি দিনতো যাওঁ অঁ দিনত বিচাৰিছোঁ আইতা আমি দুটা প্ৰগ্ৰেম কৰিছোঁৱে আইতা দিনতে কিন্তু আইতাৰ ওচৰত ৰাতি আহিছোঁ কিয় ৰাতি আহিছোঁ জানা আইতাই যে জুই পুৰি আছা এই জুই পোৱাটো চাব লাগিব গম পাইছা না আৰু আইতাই সাধু কথা ক'ব লাগিব কবি না আইতা এই বস্তুখিনি কৰোঁ নহয় নহয় ক'ব লাগিব আইতাই ধুনীয়াকৈ জুই ওচৰত ধুনীয়াকৈ ক'ব লাগিব কম আইতা দেই কিবা অঁ আগৰ কথাবিলাক আমাৰ সাধু সাধু লাগে সেই কথাবিলাকে আমাক ক'ব লাগিব আইতাই কবি নে নকয় আইতা কম দেই অঁ আইতা আগতেতো আপোনাৰ মই মানে বিয়া হোৱাৰ আগৰ কথাটো কৈছোঁ যেতিয়া বিয়া হোৱাৰ পিছত ইয়াতে যেতিয়া আছে আপুনি গাঁওখনত কেনেকুৱা আছিল মানুহ আছিল নে ভূত আছিল নে কেনেকুৱা আছিল জংঘল আছিল নে ঘৰখনত আমাৰ নহয় 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 আপুনি যেতিয়া ইয়াত আছিলে যেতিয়া মানে বিয়া হৈ আহিছিলে অঁ বিয়া হৈ অহাৰ পিছৰ কথাটো কৈছোঁ ইয়াত জংঘল আছিল নেকি জংঘল আছিল আছিল ভূত 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 দেখা নাই দেখাই নাই এই কৰোচোন পাছা ৰাতি মোৰ একদিন শৌচ কৰা লাগছে অঁ। এই সৰু বিচনাত জন্ম পোৱাৰ পাছত ককালত মাতলোঁ অঁ নুঠোলা নুঠাওঁতে মই এই সেইটো কোণাত আমাৰ বুঢ়াৰ তাৰ পায়খানা আছিল অঁ কেৰাণী বুঢ়াৰ অঁ তাকে গ'লি বহু ৰাতি অঁ। আধা ৰাতি অঁ যাওঁতে তাৰে পিনে ছাতি দেখা পাওঁ মই এই আমাৰ এইটো কোণাত অঁ ছাতি ঘৰ বজাই লহৰকৈ জ্বলি আছে অঁ এই ৰাতি কাই আহিলা ছাতি লৈ ককাটোক মাতো আহি অঁ মাতাংকে যা ককাটোক ভূত আছিল ইমান দিন বুঢ়া হ'লেও আমি ভূত দেখা নাই তাই ভূত দেখা পালা অঁ এই পাছত আৰু উঠি ফিরে গেল যাওঁতে ছাতি ঘৰ জ্বলি আছে ছাতিটো জ্বলিয়ে আছে জাগি আছে সেইটো কি ভূতৰ ছাতি নে কি আছিল ভূতৰ ছাতি বোলে ভূতৰ ছাতি? ককাৰে কৈছে মোক ককাই কোৱা মতে আমাৰ মানে এতিয়া সিহঁতৰ ভূতৰ আহি- ছাতি আছিল অঁ মানে আপুনি দেখা নাছিল দেখা যে নাছিল। যে আগতে যে ভূত আছিল অঁ সেই কথাটো দেখা নাছিল ন এতিয়া নাজানো মই এতিয়া ভূত থকা কথাটো এনে আইতাৰ ঘৰ ক'ত আছিল পানীৰ ভগৱানীৰ ভগৱানৰে আইতাৰ ঘৰত কোন কোন আছে কোন কোন আছিল মায়া শিল্পীটা আছে ভাই চাৰিটা আৰু বইনী ডাঙৰটো মই সৰু থাকাংকে বিয়া দিছে আৰু মই এতিয়া আছেনে ইঠান ময়ে চব মাকা গেল আৰু নাই আৰু এতিয়া আইতাৰ লগৰ ছোৱালীবিলাক আছেনে নাই আইতাৰ লগৰ ছোৱালীবিলাক আছেনে নাই এই আছে দূৰত দূৰত বিয়া হৈছে কেতিয়াবা দেখা পায়নে ইঠান বা গেলি দেখা পাম অ আইতা আইতা আপোনালোকৰ ঘৰত বোলে হাতী আৰু মহিও আছিল বোলে অঁ আছিল আছিল সাতটা আছিল মোৰ 7টা মৈ ঘৰত ঘৰত বান্ধি বান্ধি গৈ দুয়ে গাই এনেকৈ দিব লাগে মই মৈ আইতাই দিছিল গাই মই যোৱা তিতালৰ চুঙা অঁ। ইঠানৰ ঘৰত আছে আমাৰ হয় মই নেকি? দেই যাব পাৰোঁ আইতাই কি আইতাই গাখীৰ সেনেকে নুধুছিলে নে কেনেকৈ দুৱে টামেটো দে অঁ। এই এখন হাতী দি এনেকৈ এনেকৈ টিপা মাৰি মাৰি দুৱে অ' এখন হাতী আইতাই জানে না জানিছিলে আইতাই
মই বুঢ়ী দোকানত আছিলোঁ অঁ গাই ৰুইছোঁ আৰু মস্ত গৰু আছিল গাই হয় নেকি অঁ আইতাই মৰমৰো আছিল সৰু মৰমৰ আছিল অঁ একেবাৰে সৰু আইতা মই সৰু অঁ আৰু হাতীটো হাতীটো বেচছে ধান হয় নেকি অঁ তাৰমানে মাখানা আছিল তাত তাৰোখান বৰ বৈজাত পষ্টি হাতীটো হয় নেকি উৰা মৰি যাই পেলাই মানুহবিলাক কল চল ভাঙি নাই কৰে আৰু বেচছে অঁ হয় নেকি অঁ এইবাৰ কিনছিল তহঁতে নাজানা জীয়া গৰুৰ যোগাল চৌধুৰী অঁ যোগাল চৌধুৰী নাম শুনছা নাই নাই মই শুনা নাই আইতা জীয়া গৰুৰ যোগাল চৌধুৰী হিচাপে কিনছিল সেই কথাটো এটা কৈছিলোঁ ঐ দাদা মোৰ ধানে খালো কাটি মাহৰ খৰালি বুলি কৈছিল এই দাদা আমাক ধান একমোন দিবিও আমাৰ খাবৰ চাউল নাই ধান একমোন ধাৰি আনিছিল আমাৰ সেইটো কি আছিল মই দেখাটোত তাৰমানে ধানটো আদান প্ৰদান আছিল পইচাৰ আদান প্ৰদান নাছিল আজিকালি কিন্তু পইচাৰ আদান প্ৰদান হৈ যায় পইচাটো কি জানো পইচা বেলেগ ধান কিনিলি পায় কিন্তু পইচা মেইন বস্তু আগতে আমাৰ একো নাছিল আজিৰ পেৰে 20 বছৰ 30 বছৰ আগত আমাৰ ধান একমোন দিলে কাৰোবাৰ এটা আমাক সেইটো মানে বিনিময় কথা পিঙুদা আৰু বিশ্বদা কেনেকুৱা লাগিল আপোনাৰ মাৰ কথাটো কৈছোঁ আৰু মানে আপোনালোকৰ এটা শব্দত ধুনীয়াকৈ কৈ দিয়ক আৰু কথাটো মানে কিমান মৰম তোমালোকে যিটো পদক্ষেপ লৈছা এই আমাৰ আইতা যিটো আখলত এই বস্তুটো বিৰাটেই ভাল লাগিছে কিবা এটা নতুনত্ব পাইছোঁ আমি হা তোমালোকে এই বস্তুটো আৰু বহুত দিনলৈকে কৰি থাকিব লাগিব এইটোৱে তোমালোকৰ মই ভাল পাইছোঁ আৰু এতিয়া পিংগুদাই ক'ব অলপ কথা হ'ল কি যিটো অনুষ্ঠান তোমালোকে পাতিছা আইতাৰ আখলত তোমালোকৰ আইতা মোৰ মা মোৰ যেতিয়া মোক মই সদায় মাক শ্ৰদ্ধা কৰি যাম এইটো এটা এখন সমাজক নতুনত্ব যে আমি জননী জন্মভূমি স্বৰ্গদপি গৰিয়সী মাতৃতকৈ কোনো শ্ৰেষ্ঠ নাই পিতৃতকৈ কোনো শ্ৰেষ্ঠ নাই সেইখিনি কামক আগবাঢ়ি যোৱাটো তোমালোকৰ কাম্য মোৰ কাৰণে তোমালোকৰ প্ৰতিবাৰে মই এইখিনি আগবাঢ়ি যোৱাৰ কাৰণে চেষ্টা কৰি যাই থাকিম এইখিনি আৰু ইয়াৰ মাজতে মই এটা কথা ক'ব বিচাৰিছোঁ তাৰমানে মোৰ এইটো পদক্ষেপটো এইটো কনচেপ্টটো এইকাৰণে লোৱা হ'ল মানে আইতাবিলাক আমাৰ হেৰুৱাই গৈ আছে মানে আমি আইতাটো মানে কি আমাৰ এটা স্মৃতি নাথাকে পিংগুটা নৱপ্ৰজন্মৰ যিটো বস্তু আমাৰ সৰু বাচ্ছাই হওক ইয়াৰ পিছত যদি যিটো মানে আমাৰ ষ্টেপ আহিব সেই ষ্টেপটো কিন্তু আমাৰ আইতাটোক চিনি নাপায় সেই বস্তুটোৱে মই মানে সেই কনচেপ্টটোৱে মই মানে ৰাখিবৰ কাৰণে চেষ্টা কৰিছোঁ যে আমাৰো এনেকুৱা এটা আইতা আছে মানে আমি আইতাক এনেকৈ ৰাখিছোঁ আমাৰ যাতে নাতি নাতিনীসকলক আমি এই বস্তুটো দেখুৱাব পাৰোঁ সেইকাৰণেহে মই মানে এই আমাৰ গ্ৰুপটোত মানে টিম অফ আইতাৰ আখল মানে এই গ্ৰুপটোৱে মানে আইতাক জীয়াই ৰাখিবৰ কাৰণে আমি চেষ্টা কৰোঁ এই টিমটোক মই লগতে শলাগ জনালোঁ ৱেলকাম স্বাগতম জনাইছোঁ যাতে অসমীয়া মানুহ যিকোনো অসমীয়া মানুহ ভাৰতবৰ্ষৰ যিনো মানুহে যিটো মাতৃশ্ৰেষ্ঠ পিতৃশ্ৰেষ্ঠ আৰু সমাজক লৈ জীয়াই থকাটো এটা প্ৰধান কাম আৰু যিটো আমাক মায়ে জন্ম দিছে মায়ে ডাঙৰ দীঘল কৰিছে মাতৃতকৈ শ্ৰেষ্ঠ কোনো নাই সেইখিনিক ৰাখি তোমালোকৰ যিটো অনুষ্ঠান বৰ ধন্যবাদ দিলোঁ এইখিনি মই সঁচাকৈয়ে বহুত বহুত ধন্যবাদ পিংকুদা বিশ্বদা যদিও কল্যাণদা আমাৰ ওচৰত নাই কল্যাণদাকো বহুত বহুত ধন্যবাদ আৰু সঁচাকৈয়ে আপোনালোকে কোৱাৰ দৰে মাতৃ শ্ৰেষ্ঠ আৰু এই মাতৃ শ্ৰেষ্ঠ এই মাতৃগৰাকী হয়গৈ এসময়ত আইতা আৰু এই আইতাৰ স্মৃতিবোৰ চিৰযুগমীয়া কৰি ৰাখিবলৈ আমাৰ এই ক্ষুদ্ৰ প্ৰয়াস আপোনালোকৰ অনুভৱবোৰ নিশ্চয়কৈ জনাব আৰু পৰৱৰ্তী সময়ত আকৌ এগৰাকী মৰম লগা আইতাৰ সৈতে আমি আহিম আপোনালোকৰ ওচৰত আইতাৰ আখলত গতিকে চাবলৈ নাপাহৰিব আমাৰ চেনেলটি ফ'ল' কৰি থ'ব ফেচবুকত আৰু ইউটিউবত গৈ ছাবস্ক্ৰাইব কৰিব ধন্যবাদ